নমস্কাৰ আকৌ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই ডিম্পিয়ে অসমীয়া বোৱাৰী চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু যিহেতুকে আজি লক্ষী পূজা সেইকাৰণে ভাবিছোঁ আপোনালোকক লক্ষী পূজাত কিনো কৰোঁ কি নকৰোঁ এইখিনি আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম আৰু এতিয়া বাজিছে 4টা আৰু মই ভিডিঅ'টো আজি আবেলিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আমাৰ বেটা আজি গাটো বৰ ঠিক নাই এইখিনি চুলি ষ্টাইল দেখিছে চুলি ষ্টাইল নহয় একচুৱেলি টুপি পিন্ধি আছিলে টুপিটো খুলি দিলে চুলিটো চেফ বনি গ'ল এনেকুৱা আৰু গাটো খুব বেয়া হয় চৰ্দি ক্লাইমেট যিহেতুকে বতৰটো অকণমান ইয়াৰ মানে কি পটককৈ ৰ'দ দিলেও বিপদ বৰষুণ দিলেও বিপদ ঠাণ্ডা হ'লেও বিপদ গৰম বেছি গৰম হ'লেও বিপদ চবফালে বিপদেই এনিৱে আজি লক্ষী পূজা সকলোকে লক্ষী পূজা হেপী লক্ষী পূজা কয় হেপী লক্ষী পূজা চৰ্দি লাগি আছে চকু পানী চকু জলজলীয়া হৈ আছে দেখিছে আপোনালোকে আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক আৰু কিবা কিবি আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম যিহেতুকে বেটাও আপোনালোকৰ লগত কিবা কিবি শ্বেয়াৰ কৰি থাকিব মাজে মাজে কিবা কিবি দেখাব সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কেনেকুৱা পালে কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু যদি নতুনকৈ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব ঠিক আছে বলক তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এতিয়া মই অকণমান আপোনালোকক দেখাম কিনো মই আজি লক্ষী পূজাৰ কাৰণে আয়োজন কৰিছোঁ সেইখিনি দেখাম তেনেকৈ বিশেষ একো কৰা নাই হ'লেও আৰু আজি লক্ষী পূজা যিহেতুকে লক্ষী পূজাত এটা কাম নকৰিলে বহুত বেয়া লাগে আপোনালোকৰ লাগে নাই নাজানো লক্ষী পূজাৰ দিনা আনকালে আমি লুচি পুৰি এনেকুৱা কিবা কিবি খাওঁৱেই কিন্তু আজিৰ দিনটোত যদি নাখাওঁ খুব বেয়া লাগে নহয় জানো সেইকাৰণে প্ৰত্যেক বছৰ দৰে এইবাৰো সেইখিনি আয়োজন কৰিছোঁ হ'লেও গধূলি ভাগত চাকি এগছ জ্বলাম বুলি ভাবিছোঁ সেইকাৰণে চাকি গছৰ কাৰণে মই ৰৈ আছোঁ হাজবেণ্ডৰ কাৰণে বৰ্তমান তেওঁ যিহেতুকে অহা নাই তেওঁলৈ ৰৈ আছোঁ তেওঁ চবতে মিছ কৰে একো নাপায় লক্ষী পূজা হওক বিশ্বকৰ্মা একো এটা মানে তেখেতে দোকানৰ পৰা নাপায় উপভোগ কৰিবলৈ কাৰণে আজি কৈছোঁ যে সোনকালে আহিবলৈ কৈছোঁ কি হয় চাই লওঁ তেখেতলৈ ৰৈ থাকিম সেইদিনাখন যিহেতুকে কাতি বিহুটো তেখেতে নাপালে আমি এনেকৈ কিবা কিবি খালোঁ প্ৰসাদ কিবা কিবি সেনেকৈ আপোনালোকক দেখাইছিলোঁৱেই কিন্তু আজি ভাবিছোঁ তেখেতো আহক তাৰপিছত ষ্টাৰ্ট কৰিম আৰু মই আজি বনাম অকণমান পায়স বনাম বুলি ভাবিছোঁ আৰু মাহ প্ৰসাদ আৰু চানা নাৰিকল এনেকৈ কিবা কিবি অলপমান থৈ দিছোঁ সেইখিনিও মই আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু এইখিনি তিয়াই থৈছোঁ ইয়াত বৰা চাউল যিহেতুকে মই অকণমান পায়স বনাম বুলি কৈছোঁ ইয়াত চাউল মই বেছি লোৱা নাই মাত্ৰ 1 কাপ লৈছোঁ আৰু আনফালে তিয়াই থৈছোঁ চানা আৰু এয়া ফুল থৈ দিছোঁ আই লক্ষীৰ ওচৰত এনেকৈ ফুল থ'ব লাগে যিহেতুকে কাৰণে মই ফুল আনি থৈ দিছোঁ আৰু এইফালে পাতটো কাটি থৈছোঁ পাতখিলা আমাৰ বাইদেৱে কাটি থৈছে বাৰু মালিক যিহেতু আৰু এইফালে তিয়াই ৰাখিছোঁ চানা দাইল আৰু যিহেতুকে লুচি পুৰিৰ লগত চানা দাইল খাবলৈ খুব ভাল লাগে নহয় জানো আজিৰ দিনটোত আৰু চানা দাইল তিয়াই ৰাখিছোঁ এইফালে আছে দেখিছে মই চাটনিৰ কাৰণেও ৰেডি কৰি ৰাখিছোঁ চব বস্তু ৰেডি কৰি ৰাখিছোঁ যিহেতুকে আৰু সন্ধিয়া ভাগতে মই পূজা ভাগ ল'ম বুলি ভাবিছোঁ আৰু এতিয়া যিহেতুকে পোহৰে হৈ আছে 4টা বাজিছেহে মই কৈছোঁ আপোনালোকক আৰু এতিয়া দেখিছে ধুনীয়া এটা পৰিৱেশ হৈ আছে চাই থাকক ভিডিঅ'টো কিমান কি পাৰোঁ আপোনালোকক দেখাই থাকিম আৰু এতিয়া বনাব লৈছোঁ পায়স অকণমান আৰু গাখীৰখিনি মই দি থৈছোঁ আৰু এইফালে সৰুকৈ কাটি লৈছোঁ বাদাম আৰু এইফালে দেখিছে গাখীৰ উতল আহিলেই আৰু মই গাখীৰ লৈছোঁ লিকুইড গাখীৰটো লৈছোঁ আমুলৰ আৰু লগতে মই অকণমান গৰু গাখীৰো লৈছোঁ গৰু গাখীৰ বুলি লৈছোঁ
তাৰপিছত এইখিনি মই এতিয়া 1 লিটাৰ লৈছোঁ। ইয়াতে মই এতিয়া দিলোঁ 1 লিটাৰ, আৰু আছে বাকী আনিছিল আৰু আধা লিটাৰ আছিলে গৰু গাখীৰ, দুইখিনি মিক্স কৰি দিছোঁ। অলপ উতল আহিছে, যিহেতুকে অলপ অলপকৈ মই ইয়াতে এতিয়া চাউলখিনি দি দিম। চাউল লৈছিলোঁ মই বৰা চাউল, আৰু এতিয়া মই ইয়াতে চাউলখিনি দি দিম। যিহেতুকে পায়স বনালে মই খুব হেতাখনে লৰাই থাকোঁ, নহ'লে তলৰ ফালৰ পৰা লাগি যোৱা চান্সটো থাকে, কাৰণে মই লৰাই থাকোঁ। এতিয়া লৰাই থাকোঁ, তাৰপিছত আপোনালোকক হ'লে মানে দেখাম, চাই থাকক ভিডিঅ'টো। আৰু এতিয়া চেনি দিব লৈছোঁ। চেনিটো আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি ল'ব। মই আৰু এতিয়া যিহেতুকে খাই বৈ আজৰি হ'লোঁ, আৰু ভাগৰো লাগিছে অলপ অলপ, ইমান ভাগৰ লগা নাই বাৰু। হ'লেও আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু লগতে যদি নতুনকৈ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।